হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আহক আজি আমাৰ ঘৰত কি চলি আছে চাওঁগৈ। মানে আমাৰ ঘৰত সাংঘাতিক খানা চলি আছে। কি খানা চলি আছে বলক জল্দি চাওঁগৈ। দাদাই মাংস কাটি আছে। প্ৰথমবাৰ এনেকৈ মানুহৰ আগত মই কথা কৈছোঁ, বিৰাট লাজ লাগিছে। তো সেইকাৰণে হাঁহিছোঁ আৰু সকলোৱে হাঁহিছে মোক দেখি। মানে মই হাঁহি দিলোঁ যে সকলোৱে হাঁহিছে। আৰু এয়া মাংস কাটি আছে দাদা, ওচৰৰ দাদা এজন। তাৰপাছত সেয়া মিথুন দাদা ৰুটি বেলি আছে আৰু মোৰ ৰুটি বেলি আছে। আৰু এয়া হৈছে মোৰ মিষ্টা, মানে মাংস বনাব, হাঁহৰ মাংস, হাঁহ দুটা আনিছে। তো হাঁহৰ মাংসদি আজি ৰুটিৰ খানা চলিব আমাৰ ঘৰত। কিয়নো মানে কি ধন যাবৰ মানে তাৰিখ আহি পাইছে, ওচৰ চাপিছে। তো বন্ধু কেইজন মিলি মানে একেলগে এসাঁজ খাম বুলি এই খানাটো আয়োজন কৰিছে আজি আমাৰ ঘৰৰ চোতালত। আজি মই বহুত ৰেষ্টত আছোঁ, কাৰণ আজি সকলোবিলাক বন্ধুসকলে মিলি পেলাই বনাইছে। তো আজি আমি মা আৰু মই একদম ৰেষ্টত। মোৰ ল'ৰাও শুই গ'ল, ময়ো এতিয়া বৰ্তমান শুই আছোঁ নহয়, মানে মই ভিডিঅ' কৰি আছোঁ, মানে এডিটিং কৰিছোঁ। তো মানে শুই এডিটিং কৰি আছোঁ যে সেইকাৰণে শুই আছোঁ বুলি আহি গৈছে। মানে ভিডিঅ' কৰিলোঁ, কৰি কিনে শুই আছোঁ। এতিয়া বৰ্তমান এডিটিং কৰি আছোঁ শুই। আৰু এয়া হৈছে আমাৰ খানা, ঘৰতে চলিছে হাঁহৰ খানা। এনেকৈ আমাৰ ঘৰত হাঁহৰ খানা, মানে হাঁহৰ বুলিয়ে নহয়, যিকোনো খানা চলি থাকে যেতিয়া ধন ঘৰত আহে। মানে সকলো লগ বন্ধু একলগ হয় আৰু একলগ হৈ কিনে খানা খাব খোজে। মানে এয়া হৈছে এতিয়া খানা খাই আছে বন্ধু বান্ধৱৰ একে হাঁহি ফূৰ্তি। আৰু মোক ভিডিঅ' কৰিবলৈ মাতি লৈ আহিছে, মানে কৈছে কি এনেকুৱা খানা চানা ভিডিঅ' কৰিব লাগে। মই ক'লোঁ কি মোৰ লাজ লাগে, তো সেইকাৰণে কৰা নাই। আৰে এনেকৈ হ'লে কেনেকৈ হ'ব? আন মানে ইউটিউবাৰসকলক দেখা নাই কি ধুনীয়াকৈ ভিডিঅ' বনায়, সকলোবিলাকতে লাজ কাজ নকৰে। তেনেকৈ কৈছে। মই কৈছোঁ কি নাই, মোৰ লাজ লাগে, মই আজিলৈ তেনেকৈ বনাই পোৱা নাই আৰু সেয়েহে লাজ লাগে, সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। আৰু মাতিলে যেতিয়া এতিয়া অলপমান ভিডিঅ' কৰিছোঁ। প্ৰথম আৰম্ভণিতে দেখিলে মই ভিডিঅ' কৰিবলৈ গৈ কেনেকুৱা হাঁহন মাৰিছোঁ লাজতে। তুফান লাজ, মানে মোৰ তুফান লাজ, কি ক'ব, লাজে খাই দিছে। মাংসৰ গোন্ধ একদম নাকত পাই মানে ৰ'বই নোৱাৰিলোঁ। বাৰাণ্ডালৈ আহিলোঁ চাবলৈ, মনে অকণমান ভিডিঅ' কৰিলোঁ। মাংস যিহেতু হ'ল, তাৰপাছত ৰুটি পুৰি হোৱা নাই, তো সেইকাৰণে প্ৰসাদৰ বুট আছিল, তাকে কেইটামান মুটুক মাটাক চুবাই আছোঁ এতিয়া। তাকো অলপ ভিডিঅ' কৰিছোঁ, কামনো কি আছে আৰু আমাৰ। এয়া হৈছে প্ৰসাদ, সেই প্ৰসাদকে এতিয়া মুটুক মাটাক চুবাই আছোঁ আৰু ৰুটি হোৱালে। এয়া আমাৰ খাব পৰাকৈ হাঁহৰ মাংস আৰু ৰুটি ৰেডি হৈ গ'ল। মুখৰ আগত আনি দিছে মিষ্টাৰে। এতিয়া খাব লাগে, জুতি ল'ব লাগে। মিষ্টাৰে বনোৱা হাঁহৰ মাংস ৰেচিপি দিব নোৱাৰিলোঁ, কাৰণ বহুত মানুহৰ আগত মোৰ ভিডিঅ' বনাবলৈ লাজ লাগে। অকণমান তেওঁ লাজ কাটি কৰি কৰিলোঁ ভিডিঅ', আৰু অকণমান খোৱাৰ ভিডিঅ'ও কৰিছোঁ। মানে খাই কেনেকুৱা লাগিল জনাব লাগিবতো। বহুত ধুনীয়া লাগিছে খাবলৈ মিষ্টাৰে বনোৱা এই হাঁহৰ মাংস। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ এটা লাইক কৰি দিব, চেনেলটো শ্বেয়াৰ কৰিব বহুতলৈ। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকৰ আশীৰ্বাদ পাই মই আৰু আগুৱাই যাব পাৰোঁ। এতিয়া বৰ্তমান মোক আপোনালোকৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন। চ' প্লিজ বহুতলৈ শ্বেয়াৰ কৰিব, যাতে মোৰ ভিডিঅ' সকলোৱে পায় আৰু আগুৱাই যোৱাত যাতে সহায় হয়, তাৰে কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। বাই বাই।